জয়েন নমস্কাৰ মই অলপ ৱেইট কৰি লৈছোঁ কিয়নো কিমান মানুহ অলপ সদস্য জইন হৈ ল'ব দিছোঁ যাতে সকলোৱে জইন হৈ ল'লে একেখিনি কথা যাতে তেওঁলোকৰ কথা কিছুমান মিছ হৈ নাযায়। নমস্কাৰ বহুকেইজন অলৰেডি জইন হৈছে তো মই ইয়াৰ পৰাই আৰম্ভ কৰিব বিচাৰিছোঁ আপোনালোকে শ্বেয়াৰ কৰি থাকক যাতে আৰু জইন হ'ব পাৰে বহুতখিনি এনকেপেজৰ বিষয়ে যাতে জানিব পাৰে। প্ৰথমতে মই কৈছোঁ যে আমাৰ সাংবাদিক আৰু এনকেপেজৰ সকলো সদস্যক এই লাইভ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে এনকেপেজৰ থুলমূলীয়াকৈ এনকেপেজ কি হয়, কেনেকৈ ইউজ কৰিব আৰু কি কাম কৰিব পাৰি এই সকলো কথা ভালকৈ আজি মই জনাই দিবলৈ লাইভ আহিছোঁ। বহুতে ৰিকুৱেষ্ট কৰিছে ছাৰ কোন এনকেপেজৰ স্বত্বাধিকাৰী বা এনকেপেজৰ ডাইৰেক্টৰ কোন হয়। তিতাবৰৰ যে এনকেপেজ প্ৰাইভেট লিমিটেড বুলি এটা কোম্পানী আছে বহুতে গমো নাপায়। বহুতে ভাবি আছে এনকেপেজ এটা বাহিৰৰ এটা কোম্পানীৰ লগত টাই আপ হৈ ধৰক ডিষ্ট্ৰিবিউটৰ বা হেৰি হিচাপে কাম কৰি আছে। তো সেইটো নহয়, এনকেপেজ এই প্ৰতিষ্ঠানটো তিতাবৰৰ পৰাই জন্ম হৈছে, তিতাবৰতে চব আৰু হেড অফিচ হওক ৰিজনেল অফিচ হওক চব তিতাবৰতে আছে। তো আপোনালোকে কোনো ভয় খাবলগীয়া একো কথা নাই। এনকেপেজটো কেনেকৈ কি কাম কৰিব, এনকেপেজ প্ৰকৃততে কি হয়। এনকেপেজ এটা মোবাইল এপ্লিকেশ্যন য'ত আপোনালোকে মোবাইল ৰিচাৰ্জ, ডিটিএইচ ৰিচাৰ্জ, পোষ্টপেইড বিল পে'মেণ্ট, ইলেক্ট্ৰিচিটি বিল পে'মেণ্ট আৰু আপোনাৰ লোনৰ পে'মেণ্ট, ইঞ্চুৰেঞ্চ, LIC পে'মেণ্ট এইখিনি সকলো পে'মেণ্ট কৰিব পাৰিব। লগতে ইয়াত CSPৰ ছাৰ্ভিচো দিয়া হয়, যিখিনি আধাৰ এনেবল পে'মেণ্ট ছিষ্টেম। আধাৰ এনেবল পে'মেণ্ট ছিষ্টেমটো হৈ গ'ল আমাৰ অসমত এতিয়ালৈকে লাইভ হোৱা নাই। আধাৰ এনেবল পে'মেণ্ট ছিষ্টেমটো লাইভ, যাৰ আধাৰ কাৰ্ড আছে বেংকৰ লগত লিংক হৈছে তেওঁ কৰিব পাৰে, কিন্তু বাকী চবেই কৰিব পৰা নাই। তো সেইবাবে আমি আৰু এটা ছাৰ্ভিচ আনিছোঁ যিটো মাইক্ৰ ATM ছাৰ্ভিচ। সেই ছাৰ্ভিচটো এইটো ছাৰ্ভিচৰ লগত একেই, খালি ইয়াত ATM কাৰ্ডেৰে পইচা উলিয়াব পাৰে, আধাৰ কাৰ্ডে ফিংগাৰপ্ৰিণ্ট দি পইচা উলিয়াব পাৰে। তো মাইক্ৰ ATM ডিভাইচটো ল'ব লাগে, আধাৰ কাৰ্ডৰ কাৰণে এটা ফিংগাৰপ্ৰিণ্ট ডিভাইচ ল'ব লাগে, লগতে পেন কাৰ্ডো এপ্লাই কৰিব পাৰে আৰু আপোনাৰ কি বুলি কয় ৰিচাৰ্জৰ যিখিনি পোষ্টপে কানেকশ্যন দিয়া হয় সেইখিনিও ইয়াত কৰিব পাৰিব। বহুতে আপোনাৰ কমেণ্টো দি আছে, ভাল লাগিছে, তো শ্বেয়াৰ কৰক আৰু বহুতে গম পাব এইখিনি কথা যে এনকেপেজ কেনেকৈ কি হয়, কোন হয়, ক'ৰ পৰা হয়। এনকেপেজ অফিচটো হৈছে তিতাবৰ নআলি আপোনাৰ চেৰী গাৰ্ডেনৰ ওচৰতে, নআলি চেৰী গাৰ্ডেনটোৰ কাষতে আছে তিতাবৰ নআলি, যোৰহাট ডিষ্ট্ৰিক্টত পৰে। এই এপটো আপোনালোকে কেনেকৈ ষ্টাৰ্ট কৰিব, প্ৰথম হৈ গ'ল এপ্লিকেশ্যনটো আপুনি প্লে ষ্টৰত গৈ ডাউনলোড কৰিব। এনকেপেজ বুলি প্লে ষ্টৰত চাৰ্চ কৰিলে যিটো এপ্লিকেশ্যন পাব সেই এপ্লিকেশ্যনটো চাইন আপ কৰিব। চাইন আপ কৰি তাতে আপোনাৰ চাইন আপ কৰাৰ লগে লগে আপুনি ট্ৰেনজেকশ্যন কৰিব পাৰে।
যে ট্ৰানজেকশ্যন কৰিবৰ কাৰণে খালি আপুনি পইচাটো লোড কৰিব লাগে, য'ত কোম্পানীৰ একাউণ্ট ডিটেইলছ আপোনাৰ তাত দিয়া আছে। সেই একাউণ্টত আপুনি পেমেণ্টটো ডিপজিট কৰি এনকেপেজৰ যিকোনো এটা নাম্বাৰত, আমি যিখিনি নাম্বাৰ এপ্লিকেশ্যনত অলৰেডি মেনশ্যন কৰি থৈছোঁ বা আমি এতিয়াও জনাম, সেই নাম্বাৰত আপুনি স্ক্ৰীনশ্বটটো পঠাই দিব লাগে। নতুবা তাতে অপশ্যন আছে, আপুনি যোগাযোগ কৰিবলগীয়া কোনো দৰকাৰ নাই, যাতে তাৰ কাৰণে আমি এপ্লিকেশ্যনতে অপশ্যন দিয়া আছে ফাণ্ড ৰিকুৱেষ্ট বুলি। ফাণ্ড ৰিকুৱেষ্ট কৰি দিয়াৰ লগে লগে আমি ইয়াত আপোনাৰ ৰিকুৱেষ্টটো চেক কৰিম যে আপুনি যি একাউণ্টত পেমেণ্ট কৰিছে সেই পেমেণ্টটো আমালৈ আহিছে নে নাই। পেমেণ্টটো চেক কৰিব আমাৰ একাউণ্ট ডিপাৰ্টমেণ্টে, লগে লগে আপোনাৰ ফাণ্ডটো এপ্ৰুভ কৰিব। ৱৰ্কিং আৱাৰ্ছত উইদিন আপোনাৰ 5 to 10 মিনিটছৰ ভিতৰত আপুনি ৱালেটত পইচা পাই যাব। আৰু তাৰপিছতে আপুনি মোবাইল ৰিচাৰ্জ, DTH ৰিচাৰ্জ গোটেইখিনি কাম কৰিব পাৰিব। ইয়াত আমাৰ গেছৰ বুকিঙো কৰিব পাৰিব আৰু আপোনাৰ ইঞ্চুৰেঞ্চ পেমেণ্টো কৰিব পাৰিব। ইঞ্চুৰেঞ্চৰ এপ্লিকেশ্যনটো হৈছে এইটো, লগ ইন কৰি দিয়াৰ লগে লগে এইটো এপ্লিকেশ্যন এনেকৈ ওলাব, য'ত আপোনাৰ বেংক ডিটেইলছখিনি বিচাৰিবৰ কাৰণে আপোনাৰ য'ত বেলেঞ্চটো 0 দেখাই থাকে, সেই বেলেঞ্চতে আপুনি যেতিয়া ক্লিক কৰিব তাতে আমাৰ বেংক ডিটেইলছখিনি ওলাই যাব। সেইখিনি বেংক ডিটেইলছৰ যিকোনো এটা বেংকত আপুনি পেমেণ্টটো কৰি আমাক ফাণ্ড ৰিকুৱেষ্ট দিলেই হ'ল। ফাণ্ড ৰিকুৱেষ্ট লগাবলৈ অসুবিধা পালে আমাৰ যোগাযোগ কৰিবলগীয়া নাম্বাৰত আপুনি হোৱাটছআপ কৰি দিব পাৰে। উইদিন 10 মিনিট আপুনি ৱৰ্কিং আৱাৰ্ছত পাই যাব। নন ৱৰ্কিং আৱাৰ্ছত যদি আপোনাৰ কণ্টেক্ট নহয়, তেতিয়া আপুনি এটা কল কৰি দিব, লগে লগে আপোনাৰ আপডেট কৰি দিয়া হ'ব। ঠিক আছে। আৰু আপোনাৰ মাইক্ৰ' এটিএমটোৰ বিষয়ে কওঁ। বিশেষকৈ লাইভ হোৱাৰ কাৰণটো হৈছে মাইক্ৰ' এটিএমটো, কাৰণ বহুতে মাইক্ৰ' এটিএমটো কি বস্তু, কেনেকুৱানো বুজি পোৱা নাই। তো মই লাইভত দেখাই দিব বিচাৰিছোঁ। এইটো হৈ গ'ল এনকেপেজৰ মাইক্ৰ' এটিএম। সৰু ডিভাইচ, য'ত আপুনি পকেটতে লৈ ঘূৰিব পাৰে, একো সমস্যা নাই। আৰু বেটেৰী ৰিমুভেবল হয়, পেঞ্চিল বেটেৰী খায়। আপুনি নৰ্মেল বেটেৰীও লগাব পাৰে, কিন্তু পৰাপক্ষত কাৰণ ইয়াৰ পাৱাৰটো বেছি আছে, তো ইয়াক ৰিচাৰ্জেবল বেটেৰী হ'ব লাগে। তো ৰিচাৰ্জেবল বেটেৰী লগাই ল'লে হ'ল। যিখিনি আপোনাৰ পেঞ্চিল বেটেৰী সৰু লগাই ল'লে ইয়াত আপুনি ইউজ কৰিব পাৰিব, কোনো অসুবিধা নাই। কাৰণ আজি মাৰ্কেটত বহুত কম দামতো মেচিন আছে, কিন্তু সেইখিনি ধৰক ফিক্স বেটেৰী। যিখিনি চাইনাৰ কিছুমান প্ৰডাক্ট ওলাইছিলে, ধৰক ফিক্স বেটেৰীৰ মোবাইল, বেয়া হ'লে পেলাই দিব লাগে, বেটেৰীটো সলাব নোৱাৰি বা এনেকুৱা। তো এইটোৰ কাৰণে এইটো কোম্পানী ফ্ৰান্সৰ হয়, যিটো মেনুফেকচাৰ কোম্পানীটো হৈছে ফ্ৰান্সৰ। তো ফ্ৰান্সত এইটো মেনুফেকচাৰ হৈছে আৰু ICICI বেংকৰ লগত টাইপ হৈছে। তো আমাৰ হৈ গ'ল ICICI বেংকৰ লগত টাইপ আছে। তো ICICI বেংকে এই ছাৰ্ভিচটো প্ৰভাইড কৰিছে এনকেপেজৰ জৰিয়তে। ঠিক আছে। অসমত আপোনাৰ আৰু বহুতো কোম্পানীয়ে ষ্টাৰ্ট কৰিছে, কিন্তু যোৰহাট ডিষ্ট্ৰিক্টত তিতাবৰত মই প্ৰথম ষ্টাৰ্ট কৰিছোঁ, আৰু মই জনাততো কোনো নাই। এই মেচিনটো আপুনি ল'বৰ কাৰণে কি কৰিব লাগিব? এই মেচিনটো আপুনি ফ্লিপকাৰ্টতো পায়। ফ্লিপকাৰ্টত আপুনি অৰ্ডাৰ কৰিলেও আমিয়ে পঠিয়াম। ফ্লিপকাৰ্টৰ জৰিয়তেও আপুনি অৰ্ডাৰ কৰিব পাৰে। ফ্লিপকাৰ্টত চাৰ্চ কৰিব এনকেপেজ মাইক্ৰ' এটিএম। এনকেপেজ মাইক্ৰ' এটিএম বুলি চাৰ্চ কৰিলে এই ডিভাইচটো আপুনি পাই যাব। তাৰ পৰা আপুনি অৰ্ডাৰ কৰি ল'ব পাৰে ফ্লিপকাৰ্টৰ জৰিয়তে। বাকী আপুনি মেচিনটো পোৱাৰ পিছত আমাৰ লগত যোগাযোগ কৰিব, কেনেকৈ কি প্ৰচেছ কৰিব লাগে আমি গোটেইখিনি কৰি দিম। তাত কোম্পানীক আপুনি বেলেগকৈ একো পইচা দিব নালাগে, কাৰণ ফ্লিপকাৰ্টত আমি পইচা দিব, ফ্লিপকাৰ্টৰ পৰা আমি পইচা পাই যাম। আৰু যদি আপুনি কোম্পানীৰ পৰা লয়, কোম্পানীৰ পৰা ল'লে ধৰক আপুনি ডাইৰেক্ট কণ্টেক্ট থাকিব। কোম্পানীয়ে আপোনাক, আমি ডাইৰেক্টলি কণ্টেক্ট কৰিম, কাৰণ ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিলে আমি আপোনাৰ কণ্টেক্ট নম্বৰ নাপাওঁ। জাষ্ট আপোনাৰ অৰ্ডাৰটো পাম, অৰ্ডাৰ মতে আমি এড্ৰেছত আমি ফ্লিপকাৰ্টৰ মানুহক ডিভাইচটো গতাই দিম যে এইটো অৰ্ডাৰ আহিছে আমালৈ, তেওঁলোকে আপোনালোকক নি ডেলিভাৰ কৰিব। কিন্তু যদি আপুনি আমাৰ লগত ডাইৰেক্ট যোগাযোগ কৰি লয়, ডাইৰেক্ট যোগাযোগ কৰি ল'লে অলপ আপুনি ফ্লিপকাৰ্টতকৈ ৰেহাই মূল্যটো পাব। আৰু আমি গোটেইখিনি প্ৰচেছ আপোনাক পঠিওৱাৰ আগতে প্ৰচেছ কৰি দিব পাৰিম, কাৰণ ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰাৰ লগে লগে আপোনাৰ ডিভাইচটো আপুনি পোৱাৰ পিছত আমাৰ লগত কণ্টেক্ট কৰিব। তাৰপিছত আমি আপোনাৰ প্ৰচেছ কৰিম, তেতিয়ালৈকে আপোনাৰ আৰু এসপ্তাহ লছ হ'ব, কাৰণ ফ্লিপকাৰ্টে ডেলিভাৰী দিওঁতে এসপ্তাহ লগাব। আৰু আপুনি পোৱাৰ পিছত আমি যেতিয়া এক্টিভেশ্যনৰ প্ৰচেছটো কৰিম, তেতিয়া আৰু এসপ্তাহ লাগি যাব। তো সেইবাবে আপুনি পৰাপক্ষত কোম্পানীৰ লগত ডাইৰেক্ট যোগাযোগ কৰিব। ইয়াত কোনো ভয় খাবলগীয়া একো নাই। বহুতে ফোন কৰে, ছাৰ মই পইচাটো পে'মেণ্ট কৰিম, কেনেবাকৈ আপোনালোকে বস্তু নপঠাব নেকি? একচুৱেলি এইটো শুদ্ধ, তেওঁলোক কুৱেশ্যনটো ভুল নহয়, কাৰণ বহুত মানুহৰ হৈ আছে। আজি বাহিৰা কোম্পানীয়ে কি কৰে, বহুতখিনি অফাৰ, বহুতখিনি লোভ দেখুৱাই দিয়ে, আৰু পইচাটো পে'মেণ্ট কৰি দিয়াৰ লগে লগে কণ্টেক্টহীন হৈ যায়। সেই মানুহটোৱে আৰু কণ্টেক্ট নকৰে, পঠিয়াই দিয়ে, বা কোনোবাই কিবা ফ্ৰড বস্তু এটা পঠাই দিয়ে। যাতে এইবিলাক যাতে হ'ব নালাগে, মই তাৰ কাৰণেই তিতাবৰত মই নিজে কোম্পানী ইষ্টাব্লিছ কৰিলোঁ, কাৰণ মই নিজে ভুক্তভোগী।
মই এজন ৰিটেইলাৰৰ পৰা ষ্টাৰ্ট কৰা 2013 পৰা এই বিজনেছ কৰি আছো। প্ৰথম এনকে এণ্টাৰপ্ৰাইজ বুলি আমাৰ ফাৰ্মখনৰ নাম আছিলে। তো এনকে এণ্টাৰপ্ৰাইজ হৈ ময়ো ডিষ্ট্ৰিবিউটৰ বেলেগ কোম্পানীৰ লগত ডিষ্ট্ৰিবিউটৰশ্বিপ কৰিলোঁ। বহুত কোম্পানীয়ে আমাৰ পইচা লৈও মানে পইচা থকা অৱস্থাতে কোম্পানী বন্ধ কৰি দিছে বা কিবা হৈ গ'ল, কোম্পানীৰ লগত যোগাযোগ নাই, মইতো গৈ দেখা নাই ধৰক। তো তেনেকৈ বহুত কোম্পানীয়ে কৰি আছে, যাতে সেই সমস্যাখিনি আমাৰ লোকেল মানুহখিনিয়ে যাতে ভুগিব নালাগে। তো তাৰ কাৰণে আমি ষ্টাৰ্ট কৰিলোঁ নিজাববীয়াকৈ নিজা কোম্পানী এনকেপেজ প্ৰাইভেট লিমিটেড। আপুনি গুগলতো চাৰ্চ কৰি ল'ব পাৰিব এনকেপেজ প্ৰাইভেট লিমিটেড। কোম্পানীটো প্ৰকৃততে ৰেজিষ্টাৰ্ড আছেনে নাই কোম্পানীৰ MCA ৰ আণ্ডাৰত, আৰু গোটেইখিনি বস্তু তেওঁলোকৰ লগত আছেনে নাই, যিখিনি চৰকাৰীভাৱে তেওঁলোকক পাৰ্মিশ্যন থাকিব লাগে সেইখিনি বস্তু আপুনি গুগলতো পাব। আৰু আমি আপোনালোকক ৱেবছাইটতো দি দিছোঁ, enkepage.in ৱেবছাইটত যাব, গোটেই বিতংভাৱে তাত দিয়া আছে। আমাৰ লগত কণ্টেক্ট কৰিব, আমি বিতংভাৱে জনাই দিম। আৰু আপোনাৰ ডিভাইচটো আমাৰ পৰা অৰ্ডাৰ কৰাৰ আগত আপুনি খালি পেমেণ্টটো কৰিব লাগিব, তাৰ কাৰণে কোনো ভয় খাব নালাগে। এনকেপেজ প্ৰাইভেট লিমিটেড কোম্পানী একাউণ্টত পেমেণ্ট কৰিব। কোম্পানী একাউণ্টত পেমেণ্ট কৰিলে একচুৱেলি আপোনালোকৰ ৰাইট থাকে। বহুত মানুহে কি কৰে, কাৰোবাক পেমেণ্ট কৰাৰ পিছত কেনেকৈ কি কৰিব লাগে নাজানে। কাইলৈ যদি ময়ো আপোনাক মেচিনটো নপঠাওঁ, তেতিয়া আপুনি কি কৰিব, প্ৰথম আপুনি এই কোম্পানীৰ একাউণ্টত যিটো পেমেণ্ট কৰিব সেই প্ৰুফটো আপুনি ৰাখিব। ধৰক এই প্ৰুফটো আপুনি কাৰোবাক কমপ্লেইন য'ত দিব তাত দেখাব লাগিব। তেতিয়া কি হয়, এইখিনি বস্তু লিগেলত পৰে। কাৰণ কেলে মানুহে সেই বস্তুটো নাজানে যে পইচা দিলেও কণ্টেক্ট কৰিব পৰা নাই। কাৰণ আপুনি প্ৰথম বস্তু চাব লাগিব যে কোম্পানীটো ৰেজিষ্টাৰ্ড হয় নে নহয়। এনেই নাম এটা কৈ পিনে আপোনাক একাউণ্ট নাম্বাৰ এটা দি দিছে নেকি। আৰু যিকোনো একাউণ্ট নাম্বাৰ এটাত পইচা দিলেই যে একাউণ্ট নাম্বাৰটো প্ৰকৃততেতো বেংকৰ লগত ৰেজিষ্টাৰ থাকিব লাগিব। তো সেই কথাটো মানুহে বহুতে গম নাপায় যে কাক কমপ্লেইন দিম, কি কৰিম। তো বহুতখিনি লিগেল প্ৰচিডিঅ'ৰ আছে। প্ৰকৃততে মই বেয়া কাম কৰিবলৈ গ'লেতো ইমানখিনি লাইভ আহি মোৰ ক'বলগীয়া জৰুৰত নাই। কাৰণ মই এনেও বাকী প্ৰচিডিঅ'ৰো আছে। পইচা দিলে বহুতখিনি লাইভ হৈ প্ৰচাৰ কৰিব পাৰিম। তো তেনেকৈ প্ৰচাৰ কৰিব বিচৰা নাই, যাতে মোকো মানুহে চিনি পাওক। কাৰণ মই নাই ভবা যে মোৰ কাৰণে যাতে কাৰোবাৰ প্ৰব্লেমত পৰে। কাৰণ ইয়াত কোনো একো নাই। কাৰণ মই যিটো কিবা এটা পাম, আজি বেংকে মোকো কিবা এটা ছাৰ্ভিচ, আপোনাক যে ছাৰ্ভিচ প্ৰভাইড কৰিম তাৰ বাবদ ময়ো আপোনাৰ পৰা আৰ্ণ কৰিম। কাৰণ আজি কোম্পানী বাহিৰত বহুতে মানুহে এটা প্ৰব্লেম পাই আছে, সোধে এনকেপেজত কমিশ্যন কম, বহুতে কমিশ্যন বেছি দিয়ে, কিবা দিয়ে। চব বেছি কমিশ্যন হ'লে যোৱাটো একো ডাঙৰ কথা নহয়। আজি প্ৰমোশ্যনৰ কাৰণে বা কিবা কাৰণে দি দিলোঁ, কিন্তু কোম্পানীটো যদি লছতে কাম কৰে কেনেকৈ লং লাইফ হ'ব। কোম্পানীটোতো বেনিফিট হ'ব লাগিব ন। কাৰণ আজি আপুনিও বেনিফিটৰ কাৰণে কাম কৰি আছে, কোম্পানী এটাও বেনিফিটৰ কাৰণে কাম কৰি আছে। কোম্পানীটোৰ বেনিফিট হ'লেহে ধৰক লং লাইফ হ'ব। সেই বস্তুটো বহুতে নাভাবে, অকল ধৰক চিন্তা কৰে মই কিমান কমিশ্যন পাইছোঁ। আজি বাহিৰা কোম্পানী এটাই এনেকুৱা কমিশ্যন দি দিয়ে য'ত আজি অপাৰেটৰে কমিশ্যন নাপায় সিমান। তো তেনেকুৱা এটা কমিশ্যন দি দিয়ে, লগে লগে কোনোবা এটাই ডিষ্ট্ৰিবিউটৰ লৈ ল'লে, সেই কমিশ্যনৰ লগত চবকে দি দিলে, তাৰপিছত কোম্পানী বন্ধ হৈ গ'ল। কি হ'ল বোলে, আজি চবৰে ৱালেটত পইচা আছে কিন্তু ৰিচাৰ্জ নাযায়। কাক কমপ্লেইন দিব, কি কৰিব। তো সেইখিনি যাতে প্ৰব্লেম নহয়, আমি সেইটো কাৰণে আমি চেষ্টা কৰিছোঁ। কমিশ্যনৰ লৈ ইমান নাচাব, মেইন বস্তু হৈ গ'ল কোম্পানীটো কিমান দূৰ ছিকিউৰ আৰু আপুনি কিমান আপোনাৰ পইচাটো কিমান ছিকিউৰ, সেই বস্তুটো চাব। সেইখিনি লৈয়ে আজি মই নিজে ষ্টাৰ্ট কৰাৰ কাৰণটো হৈছে মই কোম্পানী ৰেজিষ্টাৰ কৰিছোঁ 2020 আগষ্টত। তো 2020 আগষ্টৰ পৰা চেষ্টা কৰি আছোঁ নিজৰ কোম্পানীটোক কেনেকৈ মই ভাল ধৰণে থিয় কৰিব পাৰোঁ। তো আপোনালোকৰ সহায় বহুতখিনি পাইছোঁ। এতিয়া অলৰেডি মোৰ 10,000 অল ইণ্ডিয়া বেছত 10,000 ওপৰ মোৰ কাষ্টমাৰে মোৰ এপ্লিকেশ্যন ইনষ্টল কৰি ৰেজিষ্টাৰ কৰিছে। তো ইয়াত মানুহৰ সহায় পাইছোঁ, ভাল লাগিছে। যাতে আপোনালোকে আৰু কোনোবাই যদি ভয়ো খাই আছে, কিছুমানে ইনষ্টল কৰিছে কিন্তু ভয় খাই আছে যে প্ৰকৃততে মই ইয়াত পইচা ভৰাম কিন্তু ক'ত যাব। আমাৰ এডমনি ছাৰ্ভিচটো লাইভ কৰিছিলোঁ, কিন্তু এই বাহিৰা কিছুমান কাষ্টমাৰে কিছুমান ইলিগেল কাম কৰে। ধৰক কাৰোবাৰ ক্ৰেডিট কাৰ্ড হেক কৰি পিনে এই এপ্লিকেশ্যনটোত ইউজ কৰি দিয়ে, বা কিছুমানৰ লোকৰ গুগল পে' ফোন পে'ত ৰিকুৱেষ্ট পঠিয়াই পিনে পইচা এড কৰিবলৈ চায়। তেনেকুৱা বেংকিং কিছুমান ছিকিউৰিটিৰ কাৰণে বেংকৰ লগত আমি কথা পাতি এতিয়া বন্ধ কৰি থৈছোঁ। নেক্সট আৰু কিছুমান আমি ছিকিউৰিটি এড কৰিম ছফ্টৱেৰত। তাৰপিছত আপোনাৰ নেক্সট এপ্ৰিল টু মে'ৰ ভিতৰত আমি এডমনি ছাৰ্ভিচটো লাইভ কৰিম। তেতিয়া আপোনালোকৰ সুবিধা হ'ব যে এই ফাণ্ড ৰিকুৱেষ্টটো লগাব নালাগে। কিন্তু বৰ্তমান আপোনালোকে সুন্দৰভাৱে ইউজ কৰিব পাৰে, কোনো অসুবিধা নাই। আৰু পইচা ফাণ্ড ৰিকুৱেষ্ট লগালে তাত আপোনাৰ কোনো
ফান্ড ৰিকুৱেষ্ট লগালেও আপোনাৰ একো প্ৰব্লেম নাই, পইচা আপুনি লগোৱাৰ লগে লগে পাব, জাষ্ট ভয় খাবলগীয়া একো নাই। কাৰণ বেংকত লগাব লগে লগে আপোনাৰ আমাৰ কণ্টেক্ট নাম্বাৰ গোটেইখিনি দিয়া আছে, সেই কণ্টেক্ট নাম্বাৰ যিকোনো এটাত আপুনি হোৱাটছআপ কৰি দিব, আপোনাৰ একাউণ্ট ৱালেটত পইচাটো আহি যাব। তাৰপিছতে আপুনি ৰিচাৰ্জ, মোবাইল বিল পেমেণ্ট গোটেইখিনি কৰিব পাৰিব একেটা ৱালেটৰ পৰাই। আমাৰ এটা ভাল সুবিধা কি, আপুনি ভাগে ভাগে বেলেঞ্চ মেইনটেইন কৰিব নালাগে, চেম ৱালেট, এটা ৱালেটতে। ধৰক আপুনি 10,000 টকা ৱালেটত ভৰালে আপুনি কাৰোবাৰ একাউণ্টত ডিপজিটো কৰিব পাৰিব, লগতে আপুনি মোবাইল ৰিচাৰ্জো কৰিব পাৰে, বিল পেমেণ্ট আহিছে বিল পেমেণ্টো কৰিব পাৰে, ইঞ্চুৰেঞ্চ পেমেণ্ট আহিছে ইঞ্চুৰেঞ্চো পেমেণ্ট কৰিব পাৰে। তো সেইকাৰণে সুবিধা হয়, কাৰণ আপোনাৰ পইচাটো ছেভিং হয়। আজি আপুনি ধৰক ডাইৰেক্ট অপাৰেটৰৰ পৰা ছাৰ্ভিচটো লোৱাৰ লগে লগে গোটেইকেইটা অপাৰেটৰৰ কাৰণে আপুনি এটা এটা এপ্লিকেশ্যন ৰাখিব লাগিব বা এটা এটা মোবাইল ল'ব লাগিব। প্ৰতিটো অপাৰেটৰতে আপুনি পইচা মেইনটেইন কৰিব লাগিব। ধৰক এতিয়া জিঅ'ত ল'লে আপুনি 5,000, আকৌ এয়াৰটেলতো 5,000 ল'ব লাগিব, কাৰণ জিঅ' বেলেঞ্চ আছে আপোনাৰ 5,000। যদি এয়াৰটেলত পইচা নাই, এয়াৰটেলৰ কাষ্টমাৰটো আহিলেতো ঘূৰি যাব। তো ইয়াত এইটোৱে বেনিফিট, আপোনাৰ 5,000 টকা আছে, আপোনাৰ যিকোনো সেই 200 টকা থকালৈকে যিকোনো কাষ্টমাৰক আপুনি সেই এমাউণ্টটো দিব পাৰিব, লাগিলে সেই যিকোনো অপাৰেটৰে হওক, লাগিলে ইলেক্ট্ৰিচিটি বিল পেমেণ্ট কৰিবলগীয়া হওক। কিন্তু আপুনি নৰ্মেলিটো একেটা পইচাতে চবতে ইউজ কৰিব নোৱাৰে। তো এইটো এটা ভাল সুবিধা। তো আপোনালোকে সকলোৱে ইউজ কৰক, কিবা অসুবিধা পালে আমাক জনাব। ইমান পৰে আপোনালোকক যিটো এনকেপেজৰ বিষয়ে জনালোঁ, আৰু যদি বিতংভাৱে জানিবলগীয়া থাকে আমাৰ কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰিব। কণ্টেক্ট নাম্বাৰকেইটা হৈ গৈছে 9678078790, আৰু এটা আছে 6003884457, আৰু এটা নাম্বাৰ আছে 7289828165। আকৌ এবাৰ কৈ দিছোঁ, 9678078790, 6003884457, আৰু এটা আছে 7289828165। এই তিনিটা নাম্বাৰ আপুনি এনি টাইম কল কৰিব পাৰে, কলত বিজি থাকিব পাৰে। কল যদি বিজি পায় আপুনি হোৱাটছআপ বা মেছেজ কৰিব, আমি চেষ্টা কৰিম অতি সোনকালে লগে লগে যাতে ৰিপ্লাইটো দিব পাৰোঁ। তো আপোনালোকক ইয়াকে কৈ ধন্যবাদ জনাইছোঁ এই লাইভটোত সকলোৱে যোগ দিয়াৰ বাবে, আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰো কৰিব সকলোৰে লগত, আৰু যিকোনো সমস্যা থাকিব আপুনি কোম্পানীৰ লগত ডাইৰেক্টলি কণ্টেক্ট কৰিব, একো প্ৰব্লেম নাপায়। আৰু প্ৰথমবাৰৰ কাৰণে লাইভ আহিছোঁ, কিবা যদি ভুলো হৈছে, ভুলকৈ কৈছোঁ ক্ষমা কৰিব। থেংক ইউ।